প্ৰশ্নটো কি দিছে চোৱা ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰ উত্তৰ লিখা ক নম্বৰ পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি ঠিক আছে ইয়াৰ উত্তৰটো তোমালোকে লিখিব লাগিব বায়ু পানী মাটি তাপ আদি হৈছে অজৈৱিক উপাদান আৰু উদ্ভিদ প্ৰাণী চৰাই চিৰিকটি অনুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান ঠিক আছে এই ধৰণে তোমালোকে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব এতিয়া খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কি লিখিবা চোৱা উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয় প্ৰশ্নটো হেতু উত্তৰটো লিখিব লাগিব তোমালোকে উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদক উৎপাদক বোলা হয় বুজি পাইছা এই ধৰণে তোমালোকে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা উপভোক্তা কেই প্ৰকাৰৰ আৰু কি কি তো উপভোক্তা তিনি প্ৰকাৰৰ কি কি প্ৰথম শ্ৰেণীৰ উপভোক্তা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা বা গণ উপভোক্তা আৰু 3 নম্বৰটো লিখিব লাগিব তৃতীয় শ্ৰেণীৰ উপভোক্তা বুজি পাইছা এই ধৰণে তোমালোকে ক খ গ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব এতিয়া পিছৰ প্ৰশ্নখিনিত কি কৈছে চোৱা ঘ নম্বৰ ঠিক আছে বিয়োজকে আমাক কেনেদৰে সহায় কৰে ঠিক আছে উত্তৰটো লিখিব লাগিব তোমালোকে বিয়োজকে উদ্ভিদ বা প্ৰাণীৰ দেহক ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে গেলি পচি যোৱা অংশসমূহক কিছুমান অনুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে আৰু বাকী থাকি যোৱা অৱশিষ্টখিনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ যায় যি উদ্ভিদৰ শ্ৰীবৃদ্ধিত সহায় কৰে এইদৰে বিয়োজকে আমাক সহায় কৰে বুজি পাইছা এতিয়া 9 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা ইয়াৰ উত্তৰটো লিখিব লাগিব তোমালোকে ঘাঁহনি পৰিস্থিতি তন্ত্ৰ পুখুৰী পৰিস্থিতি তন্ত্ৰ আৰু অৰণ্য পৰিস্থিতি তন্ত্ৰ ঠিক আছে এতিয়া পিছৰ প্ৰশ্নখিনিত কি কৈছে চাওঁ আমি ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰটো দিছিলে আমাক খালি ঠাই পূৰ কৰা ঠিক আছে ইয়াত ক খ গ ঘ চাৰিটা খালি ঠাই আছিলে আমাক এইকেইটা পূৰ কৰিবলৈ দিছিলে তো ক নম্বৰটো হ'ব সামুক হ'ল প্ৰাথমিক উপভোক্তা তোমালোকে খালি ঠাইত প্ৰাথমিক লিখিব লাগিব ঠিক আছে খ নম্বৰটো আছিলে এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয় ঠিক আছে খাদ্য শৃংখল লিখিব লাগিব খালি ঠাইত তোমালোকে গ নম্বৰটো হ'ল হেন হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা খালি ঠাইত তৃতীয় লিখিবা তোমালোকে ঘ নম্বৰটো খাদ্যজালত এটাতকৈ অধিক লিখিব লাগিব দেই খাদ্য শৃংখল থাকে 2 নম্বৰটো হৈ গ'ল এতিয়া 3 নম্বৰটো চোৱা কি কৈছে শুদ্ধ উত্তৰ বাছি উলিওৱা ঠিক আছে ইয়াত আমাক কেইবাটাও উত্তৰ দিছিলে কৈছে শুদ্ধ উত্তৰটো বাছি উলিয়াবৰ কাৰণে ঠিক আছে মই চোৱা ৰাইট চিহ্ন দি থৈছোঁ উদ্ভিদৰ ওপৰত ৰাইট চিহ্ন দি থৈছোঁ ক নম্বৰটো চোৱা খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ প্ৰাণী অনুজীৱ থাকে তো শুদ্ধ উত্তৰটো হ'ব উদ্ভিদ ঠিক আছে খ নম্বৰটো দিছিলে বিয়োজকে উৎপাদকে উপভোক্তাই খাদ্য প্ৰস্তুত কৰে তো ইয়াৰ উত্তৰটো হ'ব তোমালোকে উৎপাদকে ঠিক আছে খাদ্য প্ৰস্তুত সদায় উৎপাদকে কৰে গ নম্বৰটো উৎপাদকে বিয়োজকে উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে তো ইয়াৰ উত্তৰটো তোমালোকে বিয়োজক হ'ব ঠিক আছে বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে ঠিক আছে 3 নম্বৰটো হৈ গ'ল এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা খাদ্য শৃংখল কি উদাহৰণৰ সৈতে বুজাই লিখা ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিব লাগিব পৰিৱেশত যেতিয়া এটা প্ৰাণীয়ে আন এটা প্ৰাণীক খাই জীয়াই থাকে তাকে খাদ্য শৃংখল বোলে খাদ্য শৃংখলৰ আৰম্ভণিতে উদ্ভিদ থাকে উদাহৰণস্বৰূপে চোৱা ঘাঁহক ফৰিঙে খায় ফৰিঙক ভেকুলীয়ে খায় ভেকুলীক আকৌ সাপে খায় সাপক আকৌ হেন চৰায়ে খায় ঠিক আছে বুজি পাইছা এইদৰে যি শৃংখলৰ সৃষ্টি হয় তাকে খাদ্য শৃংখল বোলে এই ধৰণে তোমালোকে উত্তৰটো লিখিব লাগিব এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ 5 নম্বৰটো চোৱা কি কৈছে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা ঠিক আছে ইয়াৰ উত্তৰটো লিখিব লাগিব পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয় কাৰণ পুখুৰীত থকা উদ্ভিদবোৰক কীট পতংগ সৰু মাছ শামুক আদিয়ে খায় আকৌ ইহঁতক ডাঙৰ মাছ কেঁকুৰা আদিয়ে খায় আকৌ ইহঁতক সাপ বকলি আদিয়ে খায় গতিকে পুখুৰীত প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা পোৱা যায় গতিকে পুখুৰী পৰিস্থিতি তন্ত্ৰ হয় বুজি পাইছা এই ধৰণে তোমালোকে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব এতিয়া 6 নম্বৰটো কি কৈছে চাওঁ 6 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা ছাত্ৰ-ছাত্ৰীসকল হালুক সংশ্লেষণ বুলিলে কি বুজা ইয়াৰ উত্তৰটো তোমালোকে লিখিব লাগিব সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে এই প্ৰক্ৰিয়াটোকে হালুক সংশ্লেষণ বোলে বুজি পাইছা এই ধৰণে তোমালোকে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব এতিয়া পিছৰ প্ৰশ্নখিনিত কি কৈছে চাওঁ 7 নম্বৰটো দিছিলে আমাক পাৰ্থক্য লিখিবলৈ দিছিলে ঠিক আছে ক খ গ তিনিটা প্ৰশ্ন আছিলে পাৰ্থক্য লিখিবলৈ দিছে তো ক নম্বৰটো আছিলে উৎপাদক আৰু বিয়োজক
ইয়াৰ পাৰ্থক্যটো লিখিব লাগিব তোমালোকে যিবোৰ জৈৱিক উপাদানে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে সেইবোৰক উৎপাদক বোলে, যেনে উদ্ভিদ। আকৌ যিবোৰ জৈৱিক উপাদানৰ বিয়োজন ঘটাব পাৰে সেইবোৰ হৈছে বিয়োজক, যেনে বেক্টেৰিয়া, ভেঁকুৰ। খ নম্বৰটো তোমালোকে এই ধৰণে লিখিবা। এতিয়া খ নম্বৰটোত কি কৈছে, খ নম্বৰটো কেনেধৰণে লিখিবা আমি চোৱা। তৃণভোজী আৰু মাংসভোজী প্ৰাণী। তৃণভোজী প্ৰাণীয়ে সেউজীয়া উদ্ভিদ, ঘাঁহ, বন আদি খাদ্য হিচাপে গ্ৰহণ কৰে, যেনে গৰু, ছাগলী আদি। আনহাতে মাংসভোজী প্ৰাণীয়ে তৃণভোজী প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে, যেনে বাঘ, সিংহ ইত্যাদি। ঠিক আছে, এই ধৰণে লিখিবা। গ নম্বৰটো লিখিব লাগিব খাদ্য শৃংখল আৰু খাদ্যজাল। পৰিৱেশত যেতিয়া এটা প্ৰাণীয়ে আন এটা প্ৰাণীক খায় তেতিয়া এটা খাদ্য শৃংখলৰ সৃষ্টি হয়। আনহাতে এনেধৰণৰ বহুকেইটা খাদ্য শৃংখল লগ লাগি খাদ্যজালৰ সৃষ্টি হয়। ঠিক আছে, বুজি পাইছা? এই ধৰণে তোমালোকে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া ৮ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা। পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব? ঠিক আছে, উত্তৰটো লিখিব লাগিব। প্ৰথম শ্ৰেণীৰ উপভোক্তা হ'ল তৃণভোজী প্ৰাণীবোৰ। তৃণভোজী প্ৰাণীবোৰ নাথাকিলে মাংসভোজী প্ৰাণীবোৰ জীয়াই নাথাকিব, যাৰ ফলত পৰিৱেশৰ ভাৰসাম্যতা বিনষ্ট হ'ব। বুজি পাইছা? এই ধৰণে লিখিবা। ৯ নম্বৰটো লিখিব লাগিব। ৯ নম্বৰটো কি প্ৰশ্ন সুধিছে আমাক, খাদ্যজালৰ কিয় সৃষ্টি হয়? উত্তৰটো তোমালোকে লিখিব লাগিব। পৰিৱেশত যেতিয়া এটা প্ৰাণীয়ে আন এটা প্ৰাণীক খায় তেতিয়া এটা খাদ্য শৃংখলৰ সৃষ্টি হয়। আনকি এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয় আৰু বহুকেইটা খাদ্য শৃংখল লগ লাগি খাদ্য জালিকাৰ সৃষ্টি কৰে, যিয়ে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাত সহায় কৰে। ঠিক আছে, এইধৰণে তোমালোকে ৯ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিবা। এতিয়া ১০ নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা। মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি পচি যায়? ঠিক আছে, উত্তৰটো লিখিব লাগিব। মাটিত পৰি থকা মৃত জীৱবোৰ বিয়োজকবোৰে গেলি পচি যোৱাত সহায় কৰে। বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল? এই ধৰণে তোমালোকে ১০ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই পাঠটোত যিখিনি প্ৰশ্ন উত্তৰ আছিলে গোটেইখিনি আলোচনা কৰিলোঁ। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু বন্ধু বৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ঠিক আছে, আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ। ধন্যবাদ।